ओ दोस्ती अच्छा गठे आप सभी मेरे यूट्यूब चैनल पर और एक बार सकट गठे मेरा अपना स्टाइल पर पाइ लागू আৰু তন্তে গমটো পাইছাই কি জানি আগৰ যদি ভিডিওটা চাই মই মানে ৰাইডত যাৱাৰ মাথা মাৰি আছো হেই মাথা মাৰাতে মাৰাতে মানে আজি হেই সময় আহি পাল মানে আজি ৰাইডত যাৱাৰ লগতে মোৰ লগত কিছুমান হা হজলি নিবা লাগব গটিকে হেই হা হজলিখিনি মই জগাৰ কৰো তাৰ পিছত তন্তক লগ পাই আছো দস্তি হাত কাপোৰ চাপোৰ পিন্ধি হৈ ললো ৰেডি আৰু ইফালে ইখান মানে কি কয় আৰে কানত মাৰা বিয়া কম না কি হে ইমান নাম চাম নাজানো ইখানো লৈ ফেলে ৰেডি হলো যি গটিকে ঠাণ্ডাৰ বতন না এগিলাৰ প্ৰয়োজন আছে ভাই নহলে ঠাণ্ডাতে কুকুৰি মৰবা লাগে যি গটিকে ৰাইডত যাম সৰু সুৰা কৰি হলিও তো এটা বেগ লব লাগব সেইকাৰণে এই বেগটা লৈছো মানে কিছুমান বস্তুৰ প্ৰয়োজন হ'ব না সেইকাৰণে এই বেগটাতে ভৰি লৈছো আৰু মানে যেনেহেন কিবা খানি খাবাই লাগে হল বস্তু আছে ইটো কাটি ফেলে আপেল চাপেল ডাও কাটি কিবা তো এখন প্ৰয়োজন হ'ব সেইকাৰণে ইয়াৰ লৈছো আৰু কিবা কিবি ডাও কাটিৰ বাদেও বহুত বস্তু আছে ইমান ভাঙি পাতি ক'বা নোৱাৰো মুঠতে লগা লগাখিনি লৈছো গতিকে ব'লা আমাৰ যাত্ৰা মানে আৰম্ভ কৰোঁ হাত এই যে মই ৰাইড কৰিব যাব ওলাইছোঁ নাভাবি যে মই একদিন দুদিনৰ কাৰণে ওলাইছোঁ বুলি পুৰা 100 দিনৰ কাৰণে ওলাইছোঁ মানে অলপ চেলেঞ্জ টাইপৰে হৈছে গতিকে চাং এই ৰাইড কৰি ফেলে ছাকচেছ হ'ব পাৰোঁ না নোৱাৰোঁ গতিকে ব'লা আৰু ইমান বলা বকা নকৰোঁ আমাৰ ৰাইডটা মানে আৰম্ভ হ'ব আৰু বাচন্তীৰ পেডেলত ভৰি থোৱাৰ আগতে মানে প্ৰথম মানে এই প্ৰণাম কৰি লওঁ যাতে একো বিপদ বিঘিনি নঘটায় সেই মাজতে মাজত গতিকে প্ৰণাম কৰি ল'লোঁ হম কৃষ্ণ বাসুদেৱায় নমঃ কৃষ্ণ 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 গতিকে অ বাচন্তী তোক বহুত বাৰ চুমা খাম যদি সেই মিছনটা সাকসেস কৰিব পাৰা গতিকে একো উপায় মংগল নঘটোৱা যাতে দে গতিকে দস্তি হাত মোৰ বাও হাতখনত ধৰি তন্তেও ঘৰতে বহি ৰাইড কৰাৰ মজা ল মজা দস্তি হাত কাফি টাইম সাইকেল চালাতে মানে মই ঘৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ মান দূৰত আহি পালোঁ ভাগৰ লাগি গ'লে এতিয়া এই পিছফালে চা এইখন মানে হাবিৰ দৰে অলপ সৰু সুৰাই আছিলে হাবিয়ে বুলি ক'ব লাগিব গতিকে মোৰ মানে হাগা লাগছে হাগি প্ৰথমতে তাৰপিছত লগ পাইছোঁ দস্তি হাত মানে সেই কামটো কৰি লৈ হাত ভৰি ধুই লৈ মানে অলপ ফ্ৰেছ হৈ ল'লোঁ আৰু দস্তি হাত এই চাব পাৰা মানে দুখৰ ৰাস্তাই জাগাখিনিৰ বা কি নাম সেও নাজানো হয় ষ্টেচনত নাই ষ্টেচনত থাকিলে গম পালোঁ হয় গতিকে বাকী যি কি নহওক জাগাখিনি ভাল লাগছে চাব পাৰা সেইয়া সেইভাগে পাহাৰ আছে মোবাইলটো যদি দামী হ'ল হয় জুম কৰি ফেলে দেখাব পাৰিলোঁ হয় কিন্তু ইমান দামীও নহয় না গতিকে চাব পাৰা আৰু এইকেইটা কিবা ছাগলৰ দৰে দেখা পায় কিবা জন্তু দেখাই দি আছোঁ তুমি ইয়াত ছাগলৰ দৰে দেখা পায় অলপ চেম কিবা হৰিণা চৰিণাও হ'ব পাৰে ঠিক নাই যন্তে যদি জানা সেই বস্তুকেইটাৰ নাম মোক কমেণ্ট কৰিব বিচাৰোঁ ইয়াত ভাগৰ লাগে কিছু 30 কিলোমিটাৰ চাইকেল চলোৱা কম কথা নহয় এতিয়া থাকিলেতো নহ'ব আৰু যাবাই লাগিব আগবাঢ়ি গতিকে ব'লা আৰু দেৰি চেৰি নকৰোঁ এৰপৰে আৰু যাম নাকি A few moments later. ও দস্তি হাত গ'লেই হ'ল আৰু কম ভাই আৰু ভাল জেগা চাই পেলাই আজি 3টা ৰখা লাগিলে আৰু এতিয়া কম ভাই চাং দেচোন দে ভাল জেগা পাং নে নাপালে কিন্তু যাই থাকিব লাগিব ও দস্তি হাত কিবাকে এটা মানে জেগা পালোঁ দে এইখিনি মানে থাকিব লগা এনেকৈ সৰু সুৰাকৈ মানে ইমান দেখাব নোৱাৰোঁ আৰু মানে মোবাইলৰ ইমান কোৱালিটি ভাল নহয় না মোৰ গতিকে দে এতিয়া থাকোঁ আজি ৰাতিটা কালি ৰাতিপুৱা লগ পাই আছোঁ 2000 years later. গুড মৰ্ণিং দস্তি হাত ৰাতিতে কিবা কৰি এতিয়া কটালোঁ আৰু মানে আহি এখন ব্ৰিজ পাইছোঁ সেই ব্ৰিজখনৰ চাইডতে আৰু থাকিলোঁ আৰু ৰাতিটা কিবাকৈ কটালোঁ থাকি ফেলে গতিকে এইবাৰ পেকিং চেকিং কৰিলোঁ আৰু যাই ফেলে কোপাকানিত যাই চাহ তাহ খাব লাগিব অলপ নহ'লে পেট কৰাব লাগছে দস্তি হাত আহি পালোঁ চাহ দোকান অলপ 1 কাপ চাহ খালোঁ আৰু সেই খাই দিয়ে আৰু মানে এইবাৰ যাত্ৰা কৰোঁ আৰু